Hello guys, welcome back to my YouTube channel. বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ মই এটি ভিডিঅ' লৈ আনিছোঁ। আজি আমাৰ ঘৰলৈ দুজন বিশিষ্ট ব্যক্তি আহিছিলে। ভ্ৰাম্যমান নাট্যকাৰ শ্ৰীযুত চম্পক শৰ্মাদেৱ আৰু শ্ৰীমতী প্ৰাঞ্জনা দত্ত। মই বা বুলি মাতোঁ, ভাল লাগে। আৰু আপোনালোকে চাগে থাম্বনেইলখন দেখি চিনি পাইছিলে, হ'লেও মই কৈ দিছোঁ। হঠাতে তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছে আমাৰ ঘৰত। বহুতেই ভাল লাগিছে মনটো। আৰু আজি মই তেখেতসকলৰ কিছুমান পৰিচয় লৈছিলোঁ অলপমান, আৰু ভিডিঅ'টো লাষ্টলৈ চালে গম পাব যে কেনেকৈ মই পৰিচয় লৈছিলোঁ। আৰু ভিডিঅ'টোৰ আগতে মই কেইখনমান ফটো দি লৈছোঁ। ফটোকেইখন চাই কেনেকুৱা লাগে কমেণ্টত জনাব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই, আৰু শ্বেয়াৰো কৰি দিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। প্ৰাঞ্জনা বা, আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিছে? খুব ভাল লাগিলে। বৰঙাবাৰীত এইবাৰ মই প্ৰথম নাটক কৰিছোঁ। নাটক কৰি এটা বিৰাট সুন্দৰ অভিজ্ঞতা হ'ল। ইমান ধুনীয়া অভিজ্ঞতা যে ইয়াৰ যিখিনি দৰ্শক আছে ইমান ধুনীয়াকৈ নাটক চাব জানে। গতিকে যেতিয়া দৰ্শক আমাৰ লগত একাত্ম হৈ যায় তেতিয়া আমাৰ অভিনয় কৰি খুবেই ভাল লাগে। গতিকে এক কথাত ক'ব লাগিলে ইয়াতে যেতিয়া শংকৰদেৱ শিশু নিকেতনৰ কাৰণে বৰঙাবাৰীত যি তেওঁলোকে আমাক আহ্বান জনাইছে, গতিকে প্ৰতিজন অভিভাৱক, প্ৰতিজন শিশু, প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় দৰ্শকে ইমান সুন্দৰকৈ নাটকখন চাইছে। গতিকে সঁচাকৈ কৰি আমি আপ্লুত হ'লোঁ। তাৰমানে খুবেই ভাল লাগিছে। আৰু আপুনি কেতিয়াৰ পৰা নাটক কৰিবলৈ আৰম্ভ কৰিছে? মই ধৰা 96ৰ পৰা আৰম্ভ কৰিছোঁ নাটক কৰা। 1996। ভাল লাগিলে। আপোনালোকৰ পৰহিখনো বহুত ভাল লাগিলে, কালিৰখন বেছি ভাল লাগিলে। আপোনাৰ পুলিচৰ ড্ৰেছটোত মই বহুতেই ভাল পালোঁ, বহুতেই ভাল লাগিলে। ধুনীয়া। আৰু আপোনাৰ ভইচটো ইমান ভাল লাগিছে, মোৰ বহুতেই ভাল পাওঁ। মই খুবেই ভাল লাগিল। আৰু ভাল পোৱা বুলি ক'লেই আমি সাৰ্থক হৈ যাওঁ। আমি কষ্ট কৰোঁ, হয় নে নহয়? যেতিয়া দৰ্শকে গোটেইখিনি চোৱাৰ পিছত যেতিয়া কয় যে একদম ভাল নালাগিল, তেতিয়া কিমান দুখ লাগে। কিন্তু যেতিয়া ভাল লগা বুলি কৈছে ভালেই লাগিলে। হ'ব বাৰু, হ'ব। থেংক ইউ। ৱেলকাম। আপোনাৰ ইয়াত আহি কেনেকুৱা লাগিছে? বৰঙাবাৰীত হয়, বৰঙাবাৰী খুবেই ভাল লাগিছে। আচলতে বৰঙাবাৰী মোৰ কাৰণে নতুন নহয়, মই বহুতবাৰ আহিছোঁ। বৰঙাবাৰী এইটো অঞ্চলৰ মানুহে নাটক চাই ভাল পায়। সাংস্কৃতিক প্ৰাণ এটা আছে ইয়াত। নাটক কৰিও আমাৰ ভাল লাগে। আমাৰো আপোনালোকৰ নাটক চাই বহুতেই ভাল লাগিছে। আৰু আমাৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা লাগিছে আপোনাৰ? ভাল 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 খুবেই ভাল লাগিছে। তোমাৰ ঘৰৰ সকলোকে লগ পাইছোঁ। আচলতে কি, সংস্কৃতিৱান এটা প্ৰাণ যেতিয়ালৈকে মানুহৰ থাকে তেতিয়াই আচলতে সংস্কাৰবিলাক হয়নে? আৰু বহুতৰ মাজত নথকা কিছুমান বস্তু তোমালোকৰ গাত দেখা পাইছোঁ, যাৰ বাবে আজি ৰাতিপুৱাই তোমালোকৰ ঘৰলৈ মই আহিবলৈ বাধ্য হ'ল। তাৰ পৰাই মই বিশেষকৈ নকওঁ, তাতে অনুমান কৰিব পাৰিছে চাগে মই কি ক'ব খুজিছোঁ। যি কি নহওক, ভাল লাগিছে তোমালোকৰ ঘৰলৈ। আমাৰো ভাল লাগিছে। কালি নাটক, পৰহি নাটক বহুত ভাল লাগিলে চাই। আৰু নাটক গংগাজল ভাল লাগিলে। মহিষাসুৰখন ভাল লাগিলে, বহুত ভাল লাগিলে। কিয় ভাল লাগিলে মহিষাসুৰ? তাৰমানে কি, বাস্তৱ ঘটনাৰ ওপৰত বেছ কৰি পেলাই ড্ৰামাখন দেখাৰ কাৰণে ভাল লাগিছে। গংগাজলো আচলতে খুবেই ভাল চাই, কিন্তু তাৰ উপস্থাপনৰ ষ্টাইলটো অকণমান পুৰণা। আগৰ দিনৰ গাঁৱৰ এটা পৰিৱেশ। এতিয়াও তেনেকুৱা ধৰণৰ পৰিৱেশত ডাঙৰ হোৱা ল'ৰা ছোৱালী বহুতৰে তেনেকুৱা ঘটনা ঘটি আছে, হৈ আছে ভিতৰুৱা অঞ্চলত। আমি যিহেতু পোহৰমুখী, আমি আগুৱাই যাব খোজোঁ। গতিকে বেক হৈ পেলাই আকৌ পিছত ঘটি থকা ঘটনাবিলাক চাবলৈ বা জানিবলৈ ইমান ইচ্ছা নকৰে। তেনেকুৱা ধৰণৰ হৈছে গংগাজলৰ ক্ষেত্ৰত, হয় নেকি? ধন্যবাদ। আজি অসমৰ এনে দুগৰাকী বিশিষ্ট শিল্পী
আমাৰ ঘৰত পাই আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতসকল ইমানেই চিম্পল আৰু ফ্ৰী ফ্ৰেংক আমি ভবাই নাছিলোঁ। তেখেতসকলৰ পৰা নাটক সম্বন্ধেও বহুতো কথা জানিলোঁ। আজি প্ৰথমবাৰ ইমান ডাঙৰ মানুহৰ সাক্ষাৎকাৰ ল'বলৈ পালোঁ। মই যে থতমতেই খালোঁ। কি সুধোঁ কি নুসুধোঁ ভাবিয়ে পোৱা নাছিলোঁ। পিছে মোৰ ভয় আঁতৰাই বৰ সুন্দৰকৈ মোৰ লগত কথা পাতিলে দেই। ময়ো বহুত ভাল পালোঁ। আৰু আপোনালোকৰ যদি চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।